নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই ঘৰৰ বাহিৰত শুৱালকুছিত যাম, নাম ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু মোৰ কলেজখনো আপোনালোকক দেখুৱাম। তেনেকৈ বুলি জলদি ওলাইছোঁ। দেৰি হৈছে, ফ্ৰেণ্ডজনী আহি পালে বোলে। মই এতিয়া যাওঁ, তাৰপিছত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। এইখনে মোৰ মৰমৰ কলেজখন। আপোনালোকক ভালকৈ পিছত ভিডিঅ' কৰি দেখুৱাম। আজি কৰা নহ'ল, কিয় কৰা নহ'ল মই আপোনালোকক কৈ আছোঁ। কলেজৰ পৰা ওলাই মই লৈছোঁ চানা ভাজা আৰু এইটো খাই মই পাৰ্লাৰত যাম থ্ৰেডিং কৰিব। এতিয়া মই আহিলোঁ ফ্লৰিকা হাৰ্বেল বিউটি পাৰ্লাৰলৈ। আমাৰ SBMS কলেজৰ সন্মুখতে আছে। যিসকলে SBMS কলেজত পঢ়ে সিহঁতে জানে। আৰু আজি তাত ফাৰ্ষ্ট টাইম কৰিব আহিলোঁ থ্ৰেডিং। কেনেকুৱা হয় আপোনালোকক মই জনাই আছোঁ। আৰু মই বাৰ লগত কথা পতা ভিডিঅ'খিনি অডিঅ'টো নাহিলে বহুত বেয়া লাগিছে। মই বা ধুনীয়াকৈ থ্ৰেডিং কৰাই দিছে। আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে ফ্লৰিকা হাৰ্বেল বিউটি পাৰ্লাৰত আহিব পাৰে। বহুত মৰম লগা হয় বাজনী, আমি বহুত কথা পাতিলোঁ আৰু ধুনীয়াও হৈছে থ্ৰেডিংটো। আপোনালোকে দেখি গমে পাইছে চাগে। এতিয়া মই বিয়াত যাব ৰেডি। আপোনালোকক কোৱাই নাই, ৰাতিপুৱা প্ৰথমতে কলেজ গ'লোঁ। কলেজত কিবা এটা কাম আছিল, কিন্তু আজি কামটো নহ'ল। সেইকাৰণে কলেজখন ভালকৈ নেদেখুৱালোঁ আৰু এদিন আহিব লাগিব। তেতিয়া মই আপোনালোকক ভালকৈ মই পঢ়া কলেজখন দেখুৱাম। আৰু তাৰপিছত থ্ৰেডিং কৰিলোঁ, কাৰণ আজি আমাৰ মাহীৰ বিয়া আছে। আৰু এতিয়া বিয়াত যাওঁ, দেৰিয়ে হৈছে, ফোন কৰি মাতি আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মই শুৱালকুছিতে পেহীহঁতৰ ঘৰত আহিছোঁ। তাত মই ড্ৰেছ কৰি ল'লোঁ আৰু এতিয়া ওলাই যাওঁ আৰু। ঠিক আছে তেনেহ'লে চাই থাকক। আৰু এতিয়া মই খোজকাঢ়ি গৈ আছোঁ। এইখিনি অকণমান দূৰ, টেম্পুত যাব লাগিব। মই আহি পালোঁ বিবাহ ভৱন। বিয়াখন আচলতে ঘৰত পতা নাছিলে, ভৱনত পাতিছিল, ঠাই কম কাৰণে। আৰু আপোনালোকক মই দেখুৱাই আছোঁ বিয়াৰ পৰিৱেশটো, চাই থাকক। এতিয়া মই ভাতটো খাই লওঁ জলদি। সিহঁতক বোলে মেকআপ কৰি দিব লাগে। এতিয়া ভাত খাই উঠি চবকে মেকআপ কৰি দিওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। খুৰীমাৰ ভনীয়েকৰ বিয়া, এটাই লাষ্ট ভনীয়েক আছিল। কেনে ধুনীয়া লাগিছে। বিয়াৰ কাৰণে বঢ়িয়া লাগিছে। বিয়াৰ কাৰণে ভাল লাগিছে। আৰু খুৰীমাক মই মেকআপ কৰি দিম, আপোনালোকে চাই থাকিব। ভাত পানী খাই এতিয়া কইনাৰ চেয়াৰত মজা লৈছোঁ। মাহীৰ লগত আপোনালোকক কথা পাতাই দি আছোঁ। এইফালে আছে মোৰ লগত মাহী। আজি ইমান ধুনীয়া লাগিছে, আপোনালোকে কমেণ্টত জনাব। মাহী আজি বিয়া, হেপী মেৰিড লাইফ। আহিবলগীয়া জীৱনটো যাতে তোমাৰ সুখৰ হয়, সেইটোৱে আৰু। মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ লুকটো, চাই থাকিব। I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away.
Yeah, I'm about to fade away, 'cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Got a build-up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby, have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you, but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. এয়া দেখিছে কইনাৰ 5জনী বায়েক ভনীয়েকে মিলি ফটো উঠি আছে। কিমান মৰম লাগিছে চাওকচোন। আৰু অৰ্ণৱে ফটো মাৰি আছে। মোৰ লগত মোৰ ফ্ৰেণ্ড অৰ্ণৱ, আৰু সি কেমেৰা কৰি আছে আজি বিয়াত। কালিৰ পৰা কৰি আছে, আজি বহুত দিনৰ পিছত লগ পালোঁ, ভাল লাগিছে লগ। আৰু তাক যদি মানে সেই বিয়াৰ ফটো মাৰাৰ কাৰণে কেমেৰাৰ কাৰণে যদি কণ্টেক্ট কৰিব বিচাৰে, কি আছে অৰ্ণৱ ফটোগ্ৰাফী আছে, তাত কৰিলে হ'ল, পাই যাব তাত, ঠিক আছে। ইয়াতে কফি বনাই আছে আৰু কফিটো খাবলৈ টেষ্টি আছিলে, জিলাপি আৰু পকৰীৰ লগত। আৰু ইফালে ফুচকা দেখি লোভ ৰখাব নোৱাৰিলোঁ, ভাবিলোঁ খাই লওঁ। আৰু মোৰ এতিয়া ফুচকা ফেভৰেট হয়। আপোনালোকৰ হয়নে নহয় জনাবচোন কমেণ্টত। মই আগতে একদম বেয়া পাইছিলোঁ, কিন্তু এতিয়া মানে খাওঁতে খাওঁতে মোৰ ফেভৰেট হৈ গৈছে, সেইকাৰণে খাই লওঁ। এতিয়া আমি বিয়া খাই অকণমান ভিতৰৰ ফালে বহি আছোঁ, ৰেষ্ট লৈছোঁ অলপ। বাপৰে ইমান মানুহ আৰু ইমান গৰম, ছাইডত গান বাজি আছে, আপোনালোকে ভালকৈ শুনা নাপাব। ফুচকা খালোঁ আমি, হয়নে? ফুচকা খালোঁ, 2-3বাৰমান ফুচকাই খালোঁ। আৰু এতিয়া গধূলি পুৰি খুৱাব, সেইবিলাক খাই কিনে ঘৰত যাম। এতিয়া মই পুৰি মাংস খালোঁ আৰু ঘৰত যাওঁ। আজি যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ এভৰিৱান।